নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আমি যেতিয়া কুকুৰা পালন কৰি থাকোঁ, বিশেষকৈ লোকেল হওক, সোণালী হওক, কয়লাৰ হওক, ব্ৰইলাৰ হওক, যিকোনো ধৰণৰ কুকুৰা আমি পালন কৰিলে বিশেষকৈ আমি CRD যিটো বেমাৰ আহে, এই CRDৰ আমি প্ৰথম ষ্টেপটো আমি জানিব লাগিব। আৰু প্ৰথম ষ্টেপটোৰ লক্ষণবিলাক কেনেকুৱা হ'ব, আৰু আমি প্ৰথম ষ্টেপত যদি লক্ষণবিলাক জানো বা আমি যদি প্ৰথম ষ্টেপত আমি ট্ৰিটমেণ্টটো কৰোঁ, তেনেহ'লে যিকোনো ধৰণৰ কুকুৰাৰ CRDটো সোনকালে ভাল হৈ যায় আৰু মুৰ্গীৰ কুকুৰাৰ মৰ্টেলিটি নহয়। আৰু ইয়াৰ ভিত্তিত মই আপোনালোকক ক'ম, যেতিয়া আপোনালোকে ধৰি লওক এতিয়া বৰ্তমান সময় হৈছে ফাগুনৰ পচোৱা চলি আছে, ফাগুন মাহ যাওঁ যাওঁ হৈ আছে। আৰু এইখিনি সময়ত কি হয়, ধূলি মাকতি বহুত হয় আৰু ৱেডাৰটো চেঞ্জটো হৈছেই। আৰু ধূলি মাকতি হয়, বতাহ চতাহ আহে, বতাহত ধূলি মাকতিবিলাক আহে আৰু বৰষুণ পৰা নাই, তাৰ ফলত চাৰিওফালে পূৰা শুকান হৈ আছে জেগাটো। আৰু সেই ধূলি মাকতিৰ ফলত মুৰ্গীবিলাকৰ CRD আৰম্ভ হয়। আৰু ৱেডাৰটোৰ সলনিটো হয়, তাৰ কাৰণতো হয়। আৰু এই CRDটো যেতিয়া আৰম্ভ হ'ব, বিশেষকৈ যিকোনো ধৰণৰ মুৰ্গীৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকে কেনেকৈ গম পাব প্ৰথম ষ্টেপটো? আৰু আপোনালোকে গম পাব এনেকৈ, যেতিয়া আপোনালোকে মুৰ্গীখিনিক অলপ লক্ষ্য কৰিব। আৰু দিনৰ ভাগত আপোনালোকে লক্ষ্য কৰিলে মুৰ্গীখিনিক ধৰিব নোৱাৰিব। আপোনালোকে ৰাতিৰ ভাগত লক্ষ্য কৰিব। যেতিয়া আপোনালোকে ৰাতি ফাৰ্মত লাইটটো অফ কৰি দিব, অফ কৰি দিয়াৰ পিছত আপোনালোকে লক্ষ্য কৰিব চৰাইখিনি অলপমান চিঞৰিব। তাৰপিছত যেতিয়া নিস্তব্ধ হৈ থাকিব, এটা নিৰিবিলি পৰিৱেশ হৈ থাকিব, তেতিয়া আপোনালোকে ফাৰ্মৰ ভিতৰত লাহেকৈ সোমাই যাব। আৰু সেই যিখিনি কুকুৰা আছে আপোনাৰ, ব্ৰইলাৰ হওক, সোণালী হওক, কয়লাৰ হওক, যি কুকুৰা নাথাকক, আপোনালোকে অলপ কাণ পাতি লক্ষ্য কৰিব। আপোনালোকে যদিহে কুকুৰাবিলাকে নাকেৰে খচক খচক কৰি আছে আৰু বা যদি শব্দ চাউণ্ড হৈ আছে, তেতিয়া আপোনালোকে গম পাব। কাৰণ সেইখিনি সময়ত, ৰাতিৰ সময়ত নিস্তব্ধ হৈ থাকিলে কুকুৰাৰ যিটো CRDৰ চাউণ্ড আহে, চাউণ্ডটো শুনিবলৈ পোৱা যায়। আৰু যদি নাকেৰে খজুৱাই থাকে বা নাকৰ পৰা যদি পানী ওলাই থাকে, এইকেইটা হৈছে CRDৰ প্ৰথম ষ্টেপ। আৰু এই প্ৰথম ষ্টেপত যদি আপোনালোকে CRDটো ধৰা পেলাব পাৰে, তেনেহ'লে আপোনালোকৰ যিবিলাক কুকুৰা আছে, আপোনালোকে কুকুৰাবিলাকক ট্ৰিটমেণ্টটো কৰিব। ট্ৰিটমেণ্ট হিচাপত কি কৰিব? প্ৰথম ষ্টেপটো সোনকালে ভাল হৈ যাব সেইটো ট্ৰিটমেণ্ট কৰিলে। বিশেষকৈ ব্ৰইলাৰ ক্ষেত্ৰত কিন্তু এটা মেডিচিন বেছি ভাল হয়। যদি আপোনালোকে নহৰুটো ভালকৈ পিচি পেলাই তাৰ ৰসটো উলিয়াই লয়, আৰু এটা আছে গছ, বছ বুলি কয়। আপোনালোকে গছটো চিনি নাপাব পাৰে, আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ। এইটোৱে হৈছে বছৰ গছ। আৰু এই গছৰ পাতটো পিচি দিলে বহুত গোন্ধায়। আৰু এই পাতৰ ৰসটো বা আলুটো ল'ব পাৰে, পিচি পেলাই নহৰু সৈতে একেলগে সংমিশ্ৰণ কৰি তাৰ ৰসটো যেতিয়া, বিশেষকৈ ব্ৰইলাৰ ক্ষেত্ৰত কিন্তু বহুত সোনকালে ভাল হৈ যায়। কাৰণ ব্ৰইলাৰ বস্তুটো এনেকুৱা, ব্ৰইলাৰ সোনকালে ৱেটো লয় আৰু সোনকালে ডাঙৰো হয়। গতিকে ব্ৰইলাৰ আৰু সোনকালে ডিজিজটো ভালো হৈ যায়। কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু অলপ টাইম লাগিব। আপোনালোকে যদি ব্ৰইলাৰ ক্ষেত্ৰত 3 পালি স্প্ৰে কৰিব লাগিব, কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত বা কয়লাৰ ক্ষেত্ৰত আপোনালোকে 6-7 দিনমান স্প্ৰে কৰিব লাগিব। আৰু এনেকৈ স্প্ৰে কৰিলে সেই প্ৰথম ষ্টেপটো CRDৰ ঠিক হৈ যাব। আৰু তাৰপিছত যদি আপোনালোকে ভাবে বোলে এণ্টিবায়'টিক ইউজ কৰোঁ, বিশেষকৈ CRDটো ব্ৰইলাৰ ক্ষেত্ৰত হ'লে আপোনালোকে এণ্টিবায়'টিক ইউজ নকৰে। কোনো ফাৰ্মাৰে এণ্টিবায়'টিক ঘপককৈ ইউজ নকৰে, কাৰণ এণ্টিবায়'টিক দি দিলে ৱেটটো বহুত লছ হৈ যায় আৰু FCI হাই হৈ যাব, কষ্টিং হাই হৈ যাব আৰু অংক নিমিলিবগৈ পিছত গৈ। সেইকাৰণে এনেকুৱা ঘৰুৱা দিহা কিছুমান মেডিচিনে ইউজ কৰে ব্ৰইলাৰ ক্ষেত্ৰত। কিন্তু লোকেল মুৰ্গী বা কয়লাৰ, সোণালী এইবিলাকৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকে এনেকৈ নহৰু আৰু বছ পিচি পেলাই ৰসটো উলিয়াই স্প্ৰে কৰি দিব। আপোনালোকে দিনে 2বাৰ বা 3বাৰকৈ এনেকৈ কৰি থাকিব, 5-6 দিনমান কৰি দিব, নিশ্চয় ভাল হৈ যাব। আৰু যদিহে আপোনালোকে ভাবে বোলে এণ্টিবায়'টিক ইউজ কৰোঁ, তেনেহ'লে এণ্টিবায়'টিকো ইউজ কৰিব পাৰিব। এণ্টিবায়'টিক আপোনালোকে ভাল এণ্টিবায়'টিক ল'ব। লোকেল মুৰ্গী বা কয়লাৰ, সোণালী এইবিলাকৰ ক্ষেত্ৰত এণ্টিবায়'টিক ইউজ কৰিব পাৰি, কাৰণ এইবিলাক মুৰ্গীৰ লাহে লাহে ৱেট লয় যেতিয়া, আৰু মেডিচিন এণ্টিবায়'টিক দিলেও আৰু ৱেটটো লাহে লাহে কমিব, ঘপককৈ কমি নাযায়। গতিকে আপোনালোকে এণ্টিবায়'টিক ইউজ কৰিব, তাৰপিছত ভিটামিন খুৱাই দিব, আকৌ আগৰ জেগাত আহি যাব। আজি টেকনিকটো আছিলে এইটোৱে, প্ৰথম ষ্টেপটো CRD কেনেকৈ গম পোৱা যাব। আজি এইখিনি ক'লোঁ, আৰু আজি ভিডিঅ'টো ইমানেই। আৰু আকৌ এদিন লগ পাম আপোনালোকক। আজিলৈ ইমানতে সামৰিলোঁ। আৰু আপোনালোকে মোৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, জয় অসম, জয় হিন্দ।